হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? খবৰ নিশ্চয় ভাল সকলোৰে। মোৰো ভাল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা প্লাজো পেণ্ট কেনেদৰে সহজে ঘৰতে আপোনালোকে কাটিং কৰিবলৈ শিকিব আৰু কেনেদৰে চিলাব। প্ৰথমতে আপোনালোকে এটা ল'ব লাগিব পুৰণি চুইজাৰ পেণ্ট, আৰু মই যেনেদৰে আপোনালোকক এতিয়া দেখাই আছোঁ কাটিং কৰি, তেনেদৰে কাটিং কৰি ল'ব। আৰু পুৰণি চুইজাৰ পেণ্টটোৰ যিবিলাক কুচকুচ থাকে, এই চিলাইবিলাক আপোনালোকে পিনৰ সহায়ত খুলি ল'ব। এয়া দেখিছে নহয়, এতিয়া মই এই তলৰ অংশখিনি কাটি আঁতৰাই দিম। আৰু এয়া মই কাটি লৈছোঁ তলৰ অংশখিনি। আৰু এতিয়া সমানকৈ আপোনালোকে ল'ব। আৰু এই যে প্ৰথমে আমি ওপৰৰ অংশখিনি কাটি থৈছিলোঁ, তাৰ পৰা আপোনালোকে লেন্থ ল'ব 36 আৰু এইটো চাইডে ল'ব 14 আৰু 2 ইঞ্চ এক্সট্ৰাকৈ ল'ব। আৰু এতিয়া মই লৈছোঁ, আৰু এইপিনে মই 14 লৈছোঁ লেন্থটো, আৰু 2 ইঞ্চ এক্সট্ৰাকৈ লৈছোঁ। আৰু এয়া তলৰ পৰা ওপৰলৈ এনেদৰে মই মাৰ্ক কৰি লৈছোঁ। আৰু এতিয়া ইয়াতে মই ৰাউণ্ড শ্বেপ কৰি লৈছোঁ। আৰু এয়া মই এতিয়া কাটি উলিয়াই ল'ম। একেবাৰে সহজে আপোনালোকে প্লাজো পেণ্ট ঘৰতে চিলাবলৈ শিকিব পাৰিব। আৰু এয়া চাওকচোন, মোৰ কাটি হৈয়ে গ'ল। আৰু এতিয়া আপোনালোকে মই যেনেদৰে এনেদৰে দেখাইছোঁ, আপোনালোকে চিলাই তেনেদৰে কৰিব লাগিব। আৰু এয়া মই এনেদৰে চিলাই ল'লোঁ। এটা চাইডে, আনটো চাইডেও একেধৰণে এনেদৰে আমি চিলাই ল'ব লাগিব। আৰু এতিয়া মই এটা চিধা কৰি ল'ম আৰু এটা ভৰি ওলোটা কৰি, ওলোটা ভৰিটোৰ ভিতৰত চিধা ভৰিটো এনেদৰে ভৰাই দিম। আৰু এতিয়া এনেদৰে মই যেনেদৰে দেখাইছোঁ তেনেদৰে আপোনালোকে চিলাইটো কৰিব লাগিব। আৰু এয়া মই চিলাইটো ধুনীয়াকৈ কৰি গৈছোঁ। একেবাৰেই সহজ, আপোনালোকে আধা ঘণ্টাৰ ভিতৰত সহজে নিজৰ প্লাজো পেণ্টটো চিলাব পাৰিব। পুৰণি চুইজাৰ পেনৰ পৰাই প্ৰথমে আপোনালোকে ঘৰতে শিকিব পাৰিব। আৰু মই এই ইলাষ্টিক লগাবৰ বাবে ওপৰ পিনে এনেদৰে মুটুকাই লৈছোঁ কাপোৰটো। আৰু তাতে মই এতিয়া এটা পিনৰ সহায়ত ইয়াতে ইলাষ্টিকডাল ভৰাই দিম। আৰু এয়া মোৰ চিলাই হৈয়ে গ'ল। সহজে আমি ঘৰতে নিজৰ প্লাজো পেণ্টটো চিলাই ল'ব পাৰোঁ, নহয়নে বাৰু? আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।